কিনি কৰি আছা ওই বেরো কিছু মই ওই তামুল তামুল বড় কইয়া ঘুরি আছে তাকে বুকলেন সব ইয়াতে থছ ইয়াতে থ এটা কি আলটু মালটু কৰি আছা তই ও তুই আলটু ফালটু করলো মই বেরো দেখছো তামুল চলে এলো এই কি আলটু মালটু কৰি নহব তই হা দুনিয়াৰ মো কামছে তোর ধুনিয়াকে ঘর থাক মই জালে হিয়ে খালি জোগাড় করে দিছো রাতে হাত তো মই মিলে আনুগে মিলে আনাম রে সব তুই লোকতির সামনে যাকে মানে করছে মই তো মাছ মাংস না পাইলে কিনে আইছো ও দিকো পুয়ে রাখো মই খোলি কি হবো ইটা নামে নাই ইটা ইয়ে রাতিপুৱা সময়ত খুৱালে ব্ৰইলাৰ মাংস ইটা কই মাছ মারবে যাও যা শুন যা 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 মই নহাকে আৰু কই এই ফোন কৰি নাথাকি দে কত যা শুন যা ভাতা তা এ দাঁত নিছলেও লাইছি তো মই নহা হলে একদম ফোন মাৰি থাকা বন্ধ দিব দাঁত নিছলেও লাইছি যা শুন যা এই ঘুইনের তো নুরিয়া হয় এতিয়া মই আজি সিও মাছ মাৰি বেছি নহয় ময়ো আজি লাইন মাৰিম ইমান চালা ফোন আহিছে ময়ো চালা ফোন মাৰি পেলাই ধুনীয়াকৈ কথা হে আজি কি কয় সি গম নাপাব মই ইফালে যাই পেলাই ফোন মাৰো ৰ'বা তুমি ক'ত আছা এতিয়া হা হে হা হেল্ল' অ' কি হা হেল্ল' অ' কি ভাল লাগিছে তুমি ফোন একটা মাৰিছা আৰু ইমানখিনি মিছ কল পাইছোঁ এই আমাৰ ভাতাৰটা ঠিক নাই তোমাৰ লগতে যাম মই হা হেল্ল' অ' বহুত ভাল লাগিছে হেল্ল' অঁ ব্লাউজ এটামান আনিবা অঁ বহুত ভাল লাগিছে কি হে এই ভাতাৰটা চাহ নিব দিছিল চালা গঙে গুণ কি ঠাণ্ডাই হ'ল নেকি চাহ তাহ লৈয়ে যাওঁ দে ভাতাৰটা হা ওইডা ওই মাছ পাইছে না এই দুটামান পাইছে এক কেজি মাছ বাপ রে বাপ ভালে দেখুন তোর ভালে ও ভাল মাছই দেখুন নে দে মাৰি থাক মাৰি আছো আৰু দে মাৰি থাকছে নে দে ফুটুৱা মুখা আহি পয়ে জাল মাৰি থকা সময়ত আৰু এই মাছ মাৰা পৰছি মোৰ মই ভয়কে মাৰি আছো আৰু এই আসি এৰিতে আৰু ও ডিস্কুটা ডিস্কুটা ও ঘৰতে আছা কিনো হ'ল ভাইটি কচোন এই মানে এই পুখুৰীটোত দিয়ে মাছ চাছ দিছে নেকি যোৱাবাৰো দিছিলোঁ এইবাৰ দিছোঁ আৰে তাতে এতিয়া মাছ মাৰি আছে আৰু দুদিন হ'লে দুদিনমান মই দেখা পাই আছো তাক মানুহজনে মাৰি আছে মানুহটো কিন্তু অদ্ভুত ধৰণৰ মানুহটো অদ্ভুত ধৰণৰ মানুহ এটা কথা মই যোৱাবাৰ তাতে মাছ দিছিলোঁ হয় নেকি মাছ দিওঁতে 22 কেজি 25 কেজি এটা মাছ ওজন হৈছে তাৰপিছত বানপানী আহিল ওপৰেদি গেল যিখিনি যাব লগা গেল আৰু যিখিনি নেকি মাছ বুজি পোৱা মাছ আছে নহয় এই বুজি পোৱা মাছখিনি কি কৰিলা এই ডিস্কুটাই আমাক খাব বুলি পেলাই থাকি গেল 30 কেজি লাগি হৈছে এটা মাছ আজি আৰু কোন শুকাই আহিব তাত মাছ মাৰি আছে তাকেতো তই কচোন হয় নে নহয় নহয় দাদা ময়ো সিদিনা কিবা এনেকৈ ৰাস্তা আজি দেখা পাইছা নেকি আজিও দেখা পাইছা আজিও দেখা পাইছো আজিও দেখা পাইছো সিদিনা পৰহিও আছিলো মই একেলগে আছে আজি একেলগে আজি দেখা পাইছা এই জচোন চাংগে কোন হয় কেইটামান মানুহ মানুহটো কিন্তু অলপ হেৰি 25 কেজি ওজনৰ মাছ 30 কেজি ওজনৰ মাছ খাব আৰু মাছকেইটা ইমান বুজি পায় ডিস্কুটাই খাব বুলি হেঁতে বানপানী ওপৰেদি গিলেও নাযায় আচৰিত কথা নহয় মই আৰু মানুহকেইটাকে দেখা পাইছো নহয় আজি চোন চাবা যাম চোন আগতে দেখা পাই আছো মই ঘৰতে যাওঁ না পথাৰত যাওঁ না কি যে কৰোঁ মই ঘৰত যাওঁ আজি মই ভাতটা মাছ মাৰছি না মাছ পাইছি না নাই মোক চাওঁ যায় এতিয়া যদি পাইছি অলপ এক ভাজাৰ কাৰণে আনো যায় হা যাওঁ ৰ'বা মোৰ জাগাত সদায় মই মাছ মাৰি থাকোঁ মোৰ জাগাত কোনে আহিলেনো কোনেনো ই মোৰ জাগাত তই মাছ মাৰি আছা মই সদায় ইয়াতে মাছ মাৰো আৰু ইমান মাছ পাইছে আজি কি কথা কোৱা হে তই মই সদায় মাছ ধৰো ইয়াতে হা কি কথা কোৱা তই মই সদায় মাছ মাৰো ইয়াত নাই কি কথা কোৱা কৈছা মই মাছ ধৰো সদায় মাছ সদায় তোৰ কি হৈছে এই তোৰ কি হলা
কি তোৰ ভাতাৰে মোক কেনেকুৱাকে বম দিছে মই মাছ মোৰ ভাতাৰটা মাৰবি তই আছো মোৰ ভাতাৰটা মাৰব খুজি আছো মোৰ ভাতাৰটা মাৰব খুজি আছো মোৰ ভাতাৰটা মাৰব আজি হঠাৎ ক'ৰ পৰা আহি পেলাই ইয়াতে মোৰ জাগাত এটা কথা তহঁতে যে মাছৰ হৈ কাজিয়া কৰিছ ইয়াত এই পুখুৰীটো মোৰ হয় মই মাছ জীয়াই দিছো হা তহঁতে ইয়াতে মাছৰ কাৰণে কাজিয়া কৰিছ এতিয়া কি হ'ব কথাটো কচোন এইটো মই মাছ এটা পুখুৰী হয় তহঁতে কাজিয়া লাগিছ মাছ মাৰছা ইমান ডাঙৰ বিল আমাৰ হে এটা বিলতে এটা দুইজনে কাজিয়া কৰে হে কাজিয়া বুলি আমাৰ ইমান ডাঙৰ মাছ এতিয়া আপুনি এৰি দিছা ইমান ডাঙৰ মাছ এৰি দি পেলাই আমি ইয়াত দাদাই আৰু মই দেখা পাইছো এটা মাইৰে কাজিয়া কৰি থাকে বুজি পাইছা মই 30 কেজি ওজনৰ মাছ খাওঁ মই মাছ আৰু মনে মনে আজি কাজিয়া হোৱাৰ কাৰণে দেখা পালো আমি সদায় দেখা পাওঁ দাদাই আৰু মই সদায় দেখা পাওঁ আমি মূল্যহীন দে আৰু নামাৰবি দে আজি ভগৱানে ভালে ৰাখক